মুড বেয়া হলে মন বেয়া লাগিলে কি কৰিব আপোনাৰ যদি মন বেয়া লাগি আছে বা মুড বেয়া তেতিয়া কি কৰিব তেনেদৰে বেয়া মুড এটা লৈ বেয়া লাগি থকা মন এটা লৈ দিনটো নষ্ট কৰিব নে ইয়াক নোহোৱা কৰি মনটো ভাল কৰিব মুড ভাল কৰিব কিন্তু তেনে কৰিব বিচাৰিলেও আপুনি হেয়া কেনেদৰে কৰিব পাৰে মুড ঠিক কৰিবলৈ হলে মনটো ভাল লগাবলৈ হলে আপুনি এতিয়া যি কৰি আছে হেয়া সলনি কৰিব লাগিব বৰ্তমান যদি মনটো বেয়া তেতিয়া যি কৰি আছে হেয়া সলনি কৰক ইয়াক বিহেভিয়ৰেল এক্টিভেশ্যন থেৰাপি বুলিও কোৱা হয় আপুনি সুখী হ'বলৈ সুখী হোৱা কাম কৰিব লাগিব আপোনাৰ বাবে সঠিক কামবোৰ কৰক আৰু তাৰ পৰা পজিটিভ অনুভৱবোৰ আপুনি লাভ কৰিব যিবোৰে আপোনাৰ মনটোৰ অনুভৱ সলনি কৰাত সহায় কৰিব মনটো ভাল লগাবলৈ হলে বহি নাথাকিব আমাৰ অনুভৱৰ যি চক্ৰ আছে সেই চক্ৰটো আমি ভাঙি পেলাব লাগিব আৰু তেতিয়াহে আপুনি বৰ্তমানৰ বেয়া লগা নেগেটিভ অনুভৱটো সলনি কৰি পজিটিভ ভাৱ এটা আনিব পাৰিব আৰু নিজৰ মনৰ অৱস্থাক ভাললৈ সলনি কৰিব পাৰিব কাম কৰাটো আটাইতকৈ ডাঙৰ মোটিভেটৰ আমি ভাবো যে মোটিভেশ্যন থাকিলেহে আমি কাম এটা কৰিবলৈ আগবাঢ়ো হেয়া সঁচানে আমাৰ মোটিভেশ্যন আৰু অনুভৱবোৰে আমাক পথ দেখুৱায় কিন্তু আপুনি নিজে ইচ্ছা কৰিলে যেতিয়াই বিচাৰে তেতিয়াই নিজৰ মনৰ অৱস্থা আৰু মুড সলনি কৰিব পাৰে হেয়া কৰিব পাৰে কামৰ দ্বাৰা কাম কৰি অ্যাকশন লৈ কিন্তু কি অ্যাকশন ল'ব যি অ্যাকশনে আপোনাৰ মনটো সলনি কৰিব পাৰে তেনে অ্যাকশন আনকি গান শুনা কিবা এটা কৰা পঢ়া আদিও অ্যাকশনেই আপুনি যদি নিজে কৰিব বিচৰা কামবোৰ বা নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া সেই কামটো এটা অ্যাকশন আৰু ই এটা ভাল অ্যাকশন কাৰণ ই আপোনাক নিজৰ লক্ষ্যৰ পিনে অলপ হলেও আগুৱাই নিয়ে আৰু নিজৰ লক্ষ্য লাভ কৰাৰ সম্ভাৱনাই আপোনাৰ মনটো ভাল কৰিব আৰু লগতে আপোনাক মোটিভেটো কৰিব ব্যৱহাৰক নিয়ন্ত্ৰণ কৰক আমাৰ চিন্তা আৰু অনুভৱবোৰক নিয়ন্ত্ৰণ কৰা সহজ নহয় কিন্তু আমাৰ বাহ্যিক ব্যৱহাৰ আৰু মুডক সলনি কৰাটো সম্ভৱ আৰু ই তুলনামূলকভাৱে সহজ মুডে কামক অনুসৰণ কৰে তাৰ মানে আপুনি যেনে কাম কৰিব আপোনাৰ মুড তেনেদৰে সলনি হ'ব আপুনি জোৰকৈ যদি কাম কৰা আৰম্ভ কৰে তেতিয়া আপোনাৰ মুড সলনি হ'ব মোটিভেশ্যন আহিব এক্সাৰসাইজ কৰিবলৈ নিজকে জোৰ কৰক আৰু কৰা শেষ হলে আপুনি দেখিব আপোনাৰ মুড আগতকৈ ভাল হৈছে পজিটিভ হৈছে মনটো আগতকৈ ভাল লাগিছে আৰু লগতে অলপ হলেও অনুপ্ৰেৰণা আপুনি পাইছে দিনটো ভালদৰে চলাই যাবলৈ মন বেয়া লাগি থাকিলে মুড বেয়া হলে অলপ এক্সাৰসাইজ কৰিব তেতিয়াও আপোনাৰ মুড আগতকৈ ভাল হ'ব মনটো ভাল লাগিব কিন্তু এনে কৰা মানে আপুনি অলপ সময়ৰ বাবে আপোনাৰ বেয়া লগা মনটো ভাল কৰিছে বা এদিনৰ বাবে ইয়াক ঠিক কৰিছে যদি সদায় আপোনাৰ মনটো ভালে থকাটো বিচাৰিছে বা মুড বেয়া হোৱাটো নোহোৱা কৰিব বিচাৰিছে তেতিয়াহলে ইয়াতকৈ দীৰ্ঘস্থায়ী এটা ব্যৱস্থা আপুনি ল'ব লাগিব মোটিভেশ্যনৰ এই নিয়মটো ওলোটা কৰক প্ৰতিদিনে যদি আপুনি কিছুমান নিৰ্দিষ্ট কাম কৰা অভ্যাস কৰে আৰু এনে কাম ইমান দিন কৰে যে এইবোৰ আপোনাৰ অভ্যাস হৈ পৰিছে তেতিয়া মোটিভেশ্যনৰ নিয়মটো ওলোটা হৈ পৰে আৰু এনে দৈনন্দিন অভ্যাসে আপোনাক অনুপ্ৰেৰণা যোগাব আৰু মোটিভেশ্যন বঢ়াব তাৰ মানে আপুনি কেৱল এদিনৰ বাবে এনে কৰা নাই আপোনাৰ মুড প্ৰতিদিনে ভাল হৈ থাকিব মন বেয়া নালাগে আৰু আপুনি অনুপ্ৰাণিত হৈ থাকিব দীৰ্ঘদিনৰ বাবে যদি নিজকে অনুপ্ৰাণিত কৰি ৰাখিব বিচাৰিছে তেনেহলে এনে কৰক